নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ NC স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। বন্ধু বান্ধৱীসকল, প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ এই দিনটোতে ধৰাত আৱিৰ্ভাৱ হৈছিলে আৰু তেওঁ জন্মক কেন্দ্ৰ কৰিয়ে আমি পালন কৰি থাকোঁ জন্মাষ্টমী। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহত হ'লেও এই বছৰ 1432 ভাস্কৰাব্দ 2025 চনত জন্মাষ্টমী তিথি পালন কৰা হ'ব শাওণ মাহত। জন্মাষ্টমী তিথি এই বছৰ কিয় শাওণ মাহত পৰিলে? কোনদিনা এই জন্মাষ্টমী তিথি পালন কৰা হ'ব? শুক্ৰবাৰে নে শনিবাৰে? এই বিষয়টোক লৈ বহুতৰে মাজত প্ৰশ্নৰ উদয় হৈছে। এই সকলোবোৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। লগতে জন্মাষ্টমীৰ দিনা কোনকেইটা কাম কেতিয়াও কৰিব নালাগে তাৰ বিষয়েও জনাবলৈ চেষ্টা কৰিম। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ মনোযোগ সহকাৰে চাব বুলি আশা কৰিলোঁ। চোৱাৰ পিছত এই সংক্ৰান্তে কিবা প্ৰশ্ন বা মতামত থাকিলে নিজৰ কমেণ্ট বক্সত নিশ্চয় জনাব। বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে জনাওঁ যে এই বছৰ জন্মাষ্টমী কিয় ভাদ মাহত নহয় শাওণ মাহত হৈছে। ইয়াৰ মূল কাৰণ হৈছে চন্দ্ৰ মাহ আৰু সৌৰ মাহৰ মাজত পাৰ্থক্য। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মূলতঃ চন্দ্ৰ মাহৰ ওপৰত ভিত্তি কৰিয়ে পালন কৰা হয়। শ্ৰীকৃষ্ণ জন্মগ্ৰহণ কৰিছিলে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত। হিন্দু পঞ্জিকা অনুসৰি চন্দ্ৰ মাহ আৰু সৌৰ মাহৰ অৰ্থাৎ সূৰ্য মাহৰ মাজত কিছুমান পাৰ্থক্য থাকে। সৌৰ মাহ সূৰ্যৰ গতিবিধিৰ অনুসাৰে নিৰ্ধাৰণ কৰা হয় আৰু চন্দ্ৰ মাহ জোনবাই বা চন্দ্ৰমাৰ তিথি অনুসৰি নিৰ্ধাৰণ কৰা হয়। আৰু এই বছৰ 2025 চনৰ 1432 ভাস্কৰাব্দত ভাদ মাহৰ কৃষ্ণপক্ষ অষ্টমী তিথি সৌৰ মাহ অনুসৰি শাওণ মাহত আৰম্ভ হৈছে আৰু শাওণ মাহতে শেষ হৈছে। সেইবাবে ভাদ মাহৰ অষ্টমী তিথিটো এইবাৰ শাওণ মাহতে পৰিছে। এনেধৰণৰ তিথি পৰিৱৰ্তন জ্যোতিষশাস্ত্ৰ মতে এটা সাধাৰণ বিষয়। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক এই বছৰ জন্মাষ্টমী কোনদিনা পালন কৰা হ'ব বা কেতিয়া পালন কৰিব লাগিব। এই প্ৰসংগত আপোনালোকক জনাওঁ যে এই বছৰ জন্মাষ্টমী 30 শাওণ 15 আগষ্ট শুক্ৰবাৰে ৰাতি 11:39 পৰা লাগিব বা আৰম্ভ হ'ব আৰু শনিবাৰ 31 শাওণ 16 আগষ্ট নিশা 9:34 থাকিব। এতিয়া হয়তো আপোনালোকৰ বহুতৰে মাজত স্বাভাৱিকতে প্ৰশ্ন উদয় হ'ব পাৰে, যদি জন্মাষ্টমী তিথি শুক্ৰবাৰে আৰম্ভ হয় তেনেহ'লে জন্মাষ্টমী পূজা শুক্ৰবাৰৰ দিনা কৰাটো প্ৰয়োজন নে শনিবাৰৰ দিনা কৰাটো প্ৰয়োজন? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নৰ উত্তৰত আপোনালোকক জনাওঁ যে এই বছৰ কৃষ্ণ জন্মাষ্টমী পালন কৰা হ'ব 31 শাওণ 16 আগষ্ট শনিবাৰে। যিহেতু উদয়া তিথি অনুসৰি জন্মাষ্টমী পালন কৰা হয়, সেয়েহে এই বছৰ শনিবাৰে কৃষ্ণ জন্মাষ্টমী পালন কৰা হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে মনত ৰাখিব, জন্মাষ্টমীৰ আগদিনাখন অৰ্থাৎ শুক্ৰবাৰে যাতে জন্মাষ্টমীৰ সকলো কাম কাজ সমাপন কৰি থয়। শুক্ৰবাৰে ৰাতি 12 বজাৰ আগতে আপুনি উপবাসৰ শেষ আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। অৰ্থাৎ শুক্ৰবাৰে ৰাতি 12 বজাৰ আগতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আজৰি হৈ ল'ব। লগতে এই আহাৰ অৱশ্যেই নিৰামিষ হোৱাটো প্ৰয়োজনীয়। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক জন্মাষ্টমী কিদৰে পালন কৰা হয় আৰু এই কৃষ্ণ জন্মাষ্টমী পালন কৰিলে আচলতে কি হয়। বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে জনাওঁ যে এই জন্মাষ্টমীৰ দিনটো যদি আপোনালোকে পালন কৰিব বিচাৰে তেনেহ'লে প্ৰথমে যিটো কাম কৰিব লাগিব সেইটো হৈছে সংকল্প গ্ৰহণ। যিকোনো উপবাস ৰখাৰ আগতে এই সংকল্প গ্ৰহণ কৰাটো অত্যন্ত আৱশ্যক। সেয়েহে এই প্ৰস্তুতি জন্মাষ্টমীৰ দিনটো পালনৰ পূৰ্বে ৰাতিপুৱা শোৱা পাটিৰ পৰা উঠাৰ পিছত সংকল্প গ্ৰহণ কৰক। এই দিনটোত ব্ৰহ্ম মুহূৰ্তত টোপনিৰ পৰা উঠিব পাৰিলে অতিকে শুভ ফল পোৱা যায়। ব্ৰহ্ম মুহূৰ্তত বিচনাৰ পৰা উঠাৰ পিছত আপুনি বিচনাত বহিয়ে ভগৱান শ্ৰীকৃষ্ণক সেৱা জনাই মনে মনে প্ৰণাম কৰি এই সংকল্প গ্ৰহণ কৰক যে আপুনি আজি নিজকে তেওঁৰ সেৱাত নিয়োজিত কৰিব। তেওঁ যাতে আপোনাক সেই শক্তি প্ৰদান কৰে যাতে এই দিনটো আপুনি সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হয়। সংকল্প গ্ৰহণৰ পিছত আপুনি লগে লগে নিত্য স্নান কৰ্ম সমাপন কৰি লওক। এইবাৰ আপুনি ঘৰৰ যিটো স্থানত পূজা কৰিব উক্ত স্থান সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি লওক। পাৰিলে বিভিন্ন ৰঙীন ফুলেৰে সুসজ্জিত কৰি লওক। জন্মাষ্টমীৰ দিনাখন উপবাসে থকাটো অতিকে প্ৰয়োজন। আপুনি নিৰ্জলা উপবাস অৰ্থাৎ পানী নোখোৱাকৈ উপবাস বা
পানী ফল মূল খায়ো উপবাস কৰি থাকিব পাৰে, কিন্তু উক্ত দিনা অন্নৰ কোনো দানা অৰ্থাৎ ভাত যাতে কোনোপধ্যে নেখায় তাৰ প্ৰতি ধ্যান দিব। দিনটো উপবাসে থকাৰ পিছত ঘৰত যদি শ্ৰীকৃষ্ণৰ ফটো বা মূৰ্তি বা ৰাধা কৃষ্ণৰ যুগল মূৰ্তি বা ফটো থাকে অথবা গোপালৰ মূৰ্তি বা ফটো থাকে, প্ৰথমে নিৰ্দিষ্ট স্থানত উক্ত ফটো বা মূৰ্তি স্থাপন কৰক আৰু তাৰ পিছত ভগৱানৰ উদ্দেশ্যে বিভিন্ন প্ৰকাৰৰ ভোগ আৰু পূজাৰ সামগ্ৰীৰ আয়োজন কৰক। ভগৱান শ্ৰীকৃষ্ণৰ অভিষেক উদ্দেশ্যে সৰ্বপ্ৰথমে পঞ্চামৃত ব্যৱস্থা অৱশ্যেই কৰক। ইয়াৰ লগতে তুলসী পাত, বগা ৰঙৰ যিকোনো ফুল, এটা ঘি বা তেলৰ চাকি, ধূপ ধূনা, শংখ তথা ভগৱানৰ ভোগৰ উদ্দেশ্যে বিভিন্ন খোৱাৰ আয়োজন কৰক। ভগৱানৰ ভোগ যাতে মিঠা জাতীয় হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই সকলোবোৰ আয়োজন কৰাৰ সময়ত যেতিয়া সময় পাব তেতিয়াই মনে মনে শ্ৰীকৃষ্ণ মন্ত্ৰ জপ কৰিব। পাৰিলে হৰে কৃষ্ণ মন্ত্ৰটো 108 বাৰ কৰিবলৈ চেষ্টা কৰিব। এই পবিত্ৰ দিনটোত আৰু যিটো কাম অৱশ্যেই কৰিব লাগে সেয়া হৈছে ভাগৱত পাঠ। ভাগৱত পুথিখনৰ 10ম খণ্ড এইদিনা অৱশ্যেই পঢ়িব লাগে। আৰু যদি ভাগৱত পুথিখন ঘৰত নাথাকে তেনেহ'লে পবিত্ৰ গীতাৰ যিকোনো এটা অধ্যায় অৱশ্যেই পঢ়িব লাগে। যদি সম্ভৱ হয় গীতাৰ 2য় আৰু 3য় অধ্যায় পঢ়িবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীসকল, অতি সহজভাৱে আপোনালোকে জন্মাষ্টমী পালন কৰিব পাৰে আৰু যদি এবাৰ আপুনি এনেদৰে পালন কৰিব পাৰে তেনেহ'লে দেখিব মনৰ মাজত জমা হৈ থকা সকলো দুখ কষ্ট নাইকিয়া হৈ এক অপাৰ শান্তি লাভ কৰিছে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে আহিছোঁ। ধন্যবাদ।